নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, মোৰ ইউটিউব চেনেললৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি মই দ্বাদশ শ্ৰেণীৰ জিঅ'গ্ৰাফি নতুন সিলেবাস সম্পৰ্কে তোমালোকৰ মাজত আলোচনা কৰিম। মুঠ নম্বৰ 100, ইয়াৰে থিয়ৰিৰ পৰা নম্বৰ থাকিব 70 আৰু প্ৰেক্টিকেল ৱাৰ্কৰ পৰা নম্বৰ থাকিব 30। থিয়ৰিক প্ৰধানকৈ তিনিটা খণ্ডত ভাগ কৰা হৈছে। প্ৰথম খণ্ডত আমি পঢ়িব লাগিব মানৱ ভূগোলৰ প্ৰকৃতি, পৃথিৱীৰ জনসংখ্যা, পৰিবহণ আৰু যোগাযোগ ব্যৱস্থা, জনবসতি আদি সম্পৰ্কে। দ্বিতীয় খণ্ড অৰ্থাৎ পাৰ্ট বিত আমি অধ্যয়ন কৰিব লাগিব ভাৰতৰ জনসংখ্যা, ভাৰতৰ জনবসতি, পৰিবহণ আৰু যোগাযোগ তথা বাণিজ্য আদি বিষয় সম্পৰ্কে। আৰু তৃতীয় খণ্ডত আমি পঢ়িব লাগিব অসমৰ বিষয়ে, বিশেষকৈ অসমৰ প্ৰকৃতি, অসমৰ জনগাঁথনি, অসমৰ অৰ্থনৈতিক ভূগোল আৰু অসমৰ পৰিবহণ যোগাযোগ ব্যৱস্থা সম্পৰ্কে। এনেদৰে প্ৰথম, দ্বিতীয় আৰু তৃতীয় খণ্ডৰ পৰা মুঠ 70 নম্বৰৰ প্ৰশ্ন চূড়ান্ত পৰীক্ষাত আহিব আৰু প্ৰেক্টিকেল ৱাৰ্কৰ পৰা থাকিব 30, অৰ্থাৎ মুঠ 100 নম্বৰ। প্ৰথম অধ্যায়ৰ নাম হ'ল মানৱ ভূগোলৰ প্ৰকৃতি আৰু পৰিসৰ। ইয়াত তোমালোক পঢ়িবা মানৱ ভূগোলৰ প্ৰকৃতি আৰু মানৱ ভূগোলৰ পৰিসৰ সম্পৰ্কে। পঢ়িব নালাগে পৰিৱেশ পৰিচালিত মানৱ আৰু মানৱ পৰিচালিত পৰিৱেশ, সময়ৰ হাতত মানৱ ভূগোল, এই দুটাৰ বাহিৰে ওপৰৰ দুটা পঢ়ি ল'বা। জনসংখ্যা দ্বিতীয় চেপ্টাৰৰ নাম, ইয়াৰ পৰা থাকিব 8 নম্বৰ। ইয়াত তোমালোক পঢ়িবা পৃথিৱীৰ জনসংখ্যাৰ বিতৰণ, জনসংখ্যাৰ প্ৰতিৰূপ, জনসংখ্যা বিতৰণৰ কাৰক, বিশেষকৈ প্ৰাকৃতিক, অৰ্থনৈতিক, সামাজিক আৰু সাংস্কৃতিক, জনসংখ্যাৰ ঘনত্ব, জনসংখ্যাৰ বৃদ্ধি, জনসংখ্যাৰ সংৰচনা, লিংগ আনুপাতিক সংৰচনা, গ্ৰাম্য আৰু পৌৰ সংৰচনা, মানৱ সম্পদৰ বিকাশ আদি সম্পৰ্কে তোমালোক ভালদৰে অধ্যয়ন কৰিব লাগিব। ইয়াত তোমালোক পঢ়িব নালাগে জনসংখ্যাৰ পৰিৱৰ্তনৰ কাৰক, জনসংখ্যা বৃদ্ধিৰ ক্ষেত্ৰীয় প্ৰতিৰূপ, বয়স সংৰচনা, বয়স লিংগ পিৰামিড, জনসংখ্যা বিস্তাৰ, জনসংখ্যা নিয়ন্ত্ৰণ, জনসংখ্যা হ্ৰাস, আন্তঃৰাষ্ট্ৰীয় ৰিজনি। এইকেইটাৰ বাহিৰে বাকী যিকেইটা মই লিখি দিছোঁ ওপৰত সেইকেইটা ভালদৰে অধ্যয়ন কৰি ল'বা। তৃতীয় অধ্যায়ৰ নাম হ'ল মানুহৰ অৰ্থনৈতিক কাম কাজ। ইয়াত তোমালোক পঢ়িবা প্ৰাথমিক খণ্ডৰ জীৱিকা মানে কি, চিকাৰ আৰু সংগ্ৰহ, পশুপালন, বিভিন্ন ধৰণৰ কৃষি কাৰ্য, খনিজ নিষ্কাশন। দ্বিতীয় খণ্ডৰ জীৱিকা মানে কি, বিভিন্ন ধৰণৰ উদ্যোগ, বিশেষকৈ ক্ষুদ্ৰ উদ্যোগ, গুৰু উদ্যোগ আৰু কৃষিভিত্তিক উদ্যোগ। দ্বিতীয় খণ্ডৰ জীৱিকাধাৰী লোকসকল আদি বিষয়ে পঢ়িব লাগিব। তৃতীয় খণ্ডৰ জীৱিকাত তোমালোক পঢ়িব লাগিব তৃতীয় খণ্ড মানে কি, বাণিজ্য, যাতায়াত, যোগাযোগ আৰু সেৱাসমূহ। তৃতীয় খণ্ডৰ জীৱিকাধাৰী লোকসকলৰ বিষয়েও তোমালোক জানিব লাগিব। আৰু লগতে পঢ়িব লাগিব চতুৰ্থ খণ্ডৰ জীৱিকা মানে কি, চতুৰ্থ খণ্ডৰ লগত জড়িত লোকসকলৰ বিষয়ে। ছাত্ৰ ছাত্ৰীসকল, এই চেপ্টাৰটোৰ পৰা নম্বৰ থাকিব 8 নম্বৰ। চতুৰ্থ অধ্যায়টোৰ নাম হ'ল পৰিবহণ আৰু যোগাযোগ তথা বাণিজ্য। ইয়াত পঢ়িবা তোমালোক পথ পৰিবহণ, ৰেল পৰিবহণ, জল পৰিবহণ, বিমান পৰিবহণ, নলিকা পথ, উপগ্ৰহ ব্যৱস্থাৰ যোগাযোগ, ইণ্টাৰনেট, চাইবাৰ। আন্তঃৰাষ্ট্ৰীয় বাণিজ্য মানে কি, কি কাৰণত আন্তঃৰাষ্ট্ৰীয় বাণিজ্যৰ প্ৰয়োজন হয়, আন্তঃৰাষ্ট্ৰীয় বাণিজ্যৰ প্ৰৱেশদ্বাৰ হিচাপে বন্দৰসমূহৰ ভূমিকা, ৱৰ্ল্ড ট্ৰেড অৰ্গেনাইজেশ্যন অৰ্থাৎ বিশ্ব বাণিজ্য সংস্থাৰ ভূমিকা আদিৰ লগত জড়িত বিষয়সমূহ তোমালোক পঢ়িব লাগিব। নেক্সট চেপ্টাৰটোৰ নাম হ'ল হিউমেন ছেটেলমেণ্ট অৰ্থাৎ জনবসতি। ইয়াৰ পৰা নম্বৰ থাকিব 5। ইয়াত তোমালোক পঢ়িবা জনবসতিৰ প্ৰকাৰ, গ্ৰাম্য বসতি, পৌৰ বসতি, মেগা চিটি, উন্নয়নশীল দেশৰ জনবসতিৰ সমস্যা আদি ভালদৰে পঢ়িবা। ইউনিট 6 বা বি গ্ৰুপৰ প্ৰথম অধ্যায়ৰ নাম হ'ল ভাৰতৰ জনসংখ্যা। ইয়াত তোমালোক পঢ়িব লাগিব জনসংখ্যাৰ বিতৰণ, ঘনত্ব, জনসংখ্যাৰ বৃদ্ধি, জনসংখ্যাৰ গাঁথনি, গ্ৰাম্য আৰু পৌৰ, ধৰ্মীয় আৰু ভাষিক গাঁথনি, প্ৰব্ৰজন মানে কি, কি কাৰণত প্ৰব্ৰজন হয়, প্ৰব্ৰজনৰ বিভিন্ন ধৰণৰ ফলাফল, মানৱ সম্পদ বুলিলে কি বুজা। এইসমূহৰ লগত জড়িত বিষয়বস্তুসমূহ তোমালোক ইয়াত পঢ়িব লাগিব। আৰু দ্বিতীয় অধ্যায়টোৰ নাম হ'ল হিউমেন ছেটেলমেণ্ট অৰ্থাৎ ভাৰতৰ জনবসতি। ইয়াত পঢ়িবা গ্ৰাম্য বসতিৰ প্ৰকাৰ, পৌৰ বসতি বিভিন্ন ধৰণৰ প্ৰকাৰ্য অনুসৰি চহৰসমূহক কি ভাগত ভাগ কৰিব পাৰি। ইউনিট 3 পঢ়িবা সম্পদ আৰু উন্নয়ন, বিশেষকৈ ভূমি সম্পদ আৰু ইয়াৰ ব্যৱহাৰ প্ৰণালী, উমৈহতীয়া সম্পদ, ভাৰতৰ কৃষি ভূমি উপযোগ,
কৃষিখণ্ডৰ সমস্যাৱলী। এই চেপ্টাৰত আৰু পঢ়িব লাগিব ভাৰতৰ জলসম্পদ, বিশেষকৈ পৃষ্ঠ জলসম্পদ, ভূগৰ্ভীয় জলসম্পদ, জলসিঞ্চনৰ চাহিদা, জলসিঞ্চনৰ লগত দেখা দিয়া সমস্যাৱলী, জল সংৰক্ষণ আৰু ব্যৱস্থাপনা, খনিজ আৰু ইন্ধন সম্পদ, বিশেষকৈ শক্তি সম্পদৰ পৰম্পৰাগত আৰু অপৰম্পৰাগত উৎসসমূহ, খনিজ সম্পদৰ ৰক্ষণাবেক্ষণ আদি পঢ়িব লাগিব। ছাত্ৰ ছাত্ৰীসকল এই অধ্যায়টোত আৰু তোমালোক পঢ়িব লাগিব ভাৰতৰ উদ্যোগ ব্যৱস্থা সম্পৰ্কে, যে উদ্যোগক আমি যে বিভিন্ন শ্ৰেণীত ভাগ কৰিব পাৰি এই সম্পৰ্কে পঢ়িব লাগিব। উদ্যোগ কি কাৰকৰ ওপৰত নিৰ্ভৰ কৰে, ভাৰতৰ প্ৰধান উদ্যোগসমূহ বিশেষকৈ তীখা উদ্যোগ, কপাহী বয়ন উদ্যোগ, চেনী উদ্যোগ, পেট্ৰ ৰাসায়নিক উদ্যোগ আদি ভালদৰে আমি পঢ়িব লাগিব। আৰু পঢ়িব লাগিব ভাৰতৰ পটভূমিত পৰিকল্পনা, লক্ষ্য এলেকা পৰিকল্পনা, ধাৰণক্ষম উন্নয়ন অৰ্থাৎ বহনক্ষম উন্নয়ন। বহনক্ষম উন্নয়ন মানে কিদৰে বহনক্ষম উন্নয়ন সাধন কৰিব পাৰি আদি বিষয়বস্তুসমূহ তোমালোক বিস্তাৰিতভাৱে জানি ল'ব লাগিব। চতুৰ্থ অধ্যায়ৰ নাম হ'ল ভাৰতৰ পৰিবহণ, যোগাযোগ আৰু বাণিজ্য। ইয়াত তোমালোক পঢ়িবা স্থল পৰিবহণ, পথ পৰিবহণ, ৰেল পৰিবহণ, বিমান পৰিবহণ, তেল আৰু গেছবাহী নলিকা পথ, ৰাজহুৱা যোগাযোগ ব্যৱস্থা, বিশেষকৈ অনাতাঁৰ, দূৰদৰ্শন, উপগ্ৰহ পৰ্যায়ৰ যোগাযোগ, আন্তঃৰাষ্ট্ৰীয় বাণিজ্য। আন্তঃৰাষ্ট্ৰীয় বাণিজ্য মানে কি? আন্তঃৰাষ্ট্ৰীয় বাণিজ্যৰ প্ৰৱেশদ্বাৰ হিচাপে বন্দৰসমূহে কিদৰে ভূমিকা পালন কৰে, বিশেষকৈ বিমানবন্দৰৰ বিষয়ে তোমালোক পঢ়িব লাগিব। ছাত্ৰ ছাত্ৰীসকল ইয়াৰ পিছত আমাৰ হ'ল ইউনিট 5। ইউনিট 5ৰ তোমালোক পঢ়িব লাগিব বিভিন্ন ধৰণৰ সমস্যা আৰু বাদ বিবাদ সম্পৰ্কে, যে ইয়াত পঢ়িবা পৰিৱেশ প্ৰদূষণ মানে কি, পৰিৱেশ প্ৰদূষণৰ প্ৰকাৰ বিশেষকৈ মাটি প্ৰদূষণ, জল প্ৰদূষণ, বায়ু প্ৰদূষণ আদি সম্পৰ্কে পঢ়িবা। ইয়াৰ লগতে পঢ়িবা চহৰৰ আৱৰ্জনা নিষ্কাশন, গাঁৱৰ পৰা চহৰলৈ কি কাৰণত মানুহবিলাক প্ৰব্ৰজিত হয়, বস্তি এলেকাৰ কি সমস্যা এই সম্পৰ্কে পঢ়িবা, ধৰাবী বস্তি অঞ্চল আৰু ভূমি অৱক্ৰমণ এইসমূহ তোমালোক এই চেপ্টাৰত পঢ়িব লাগিব। এয়াই আছিল আমাৰ দ্বিতীয় খণ্ড। ছাত্ৰ ছাত্ৰীসকল তৃতীয় খণ্ড অৰ্থাৎ আছাম, লেণ্ড, পিপুল এণ্ড ইকনমি। তৃতীয় খণ্ডৰ প্ৰথম অধ্যায়ৰ নাম হ'ল অসমৰ প্ৰকৃতি। ইয়াত তোমালোক পঢ়ি ল'বা অসমৰ প্ৰকৃতি সম্পৰ্কে, অসমৰ অৱবাতন্ত্ৰ তথা অসমৰ বিভিন্ন ধৰণৰ জলবায়ু সম্পৰ্কে তোমালোক পঢ়ি ল'বা। দ্বিতীয় অধ্যায়ৰ নাম হ'ল অসমৰ জনগাঁথনি। ইয়াত তোমালোক অধ্যয়ন কৰিব লাগিব অসমৰ জনগাঁথনি, বিশেষকৈ লিংগ অনুপাত, বয়সৰ গাঁথনি, সামাজিক গাঁথনি, ধৰ্মীয় গাঁথনি, সাক্ষৰতা, জীৱিকা বৃত্তি, গ্ৰাম্য আৰু পৌৰ বসতি, জনসংখ্যা বৃদ্ধি আৰু ঘনত্ব এইসমূহ বিষয় তোমালোক পঢ়িবা। যিহেতু আমাৰ অসমৰ লগত জড়িত এই বিষয়সমূহ, গতিকে এইসমূহ তোমাৰ কেৱল পৰীক্ষাৰ বাবে যে উপযোগী তেনে নহয়, বিভিন্ন ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে এইবোৰ তোমাৰ কাৰণে খুবেই প্ৰয়োজনীয়। তৃতীয় অধ্যায়ৰ নাম হ'ল অসমৰ অৰ্থনৈতিক ভূগোল। ইয়াত তোমালোক পঢ়িব লাগিব কৃষি কাৰ্য আৰু শিল্প উদ্যোগ সম্পৰ্কে, বিশেষকৈ ধান, মৰাপাট, চাহ, ফল মূল আদি কৃষি কাৰ্য বিষয়ে তোমালোক জানি ল'বা। আৰু শিল্প উদ্যোগৰ লগত জড়িত বিষয়বস্তুসমূহ তোমালোক জানিব লাগিব, বিশেষকৈ চাহ উদ্যোগ, তেল শোধনাগাৰ, মৰাপাট শিল্প, ৰেচম শিল্প, বাঁহ বেতৰ শিল্প আদি। চতুৰ্থ অধ্যায়ৰ নাম হ'ল অসমৰ পৰিবহণ আৰু যোগাযোগ ব্যৱস্থা। ছাত্ৰ ছাত্ৰীসকল ইয়াত তোমালোক পঢ়িবা পথ পৰিবহণ, ৰেল পৰিবহণ, জল পৰিবহণ আৰু বিভিন্ন ধৰণৰ যোগাযোগ ব্যৱস্থা সম্পৰ্কে। গতিকে ছাত্ৰ ছাত্ৰীসকল চোৱা, জিঅ'গ্ৰাফিৰ তিনিটা খণ্ড আমি পালোঁ, পাৰ্ট এ, পাৰ্ট বি, পাৰ্ট চি। প্ৰতিটো খণ্ডৰ বিষয়বস্তু প্ৰায় একে। পাৰ্ট এ হ'ল গোটেই বিশ্বৰ সম্পৰ্কে গুৰুত্ব আৰোপ কৰা হয়, পাৰ্ট বিত ভাৰতৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰা হৈছে, আৰু পাৰ্ট চিত বিষয়বস্তুসমূহ অসমৰ ওপৰত গুৰুত্ব আৰোপ কৰি তোমালোক অধ্যয়ন কৰিব লাগিব। এয়াই হ'ল আমাৰ পাৰ্ট এ, পাৰ্ট বি আৰু পাৰ্ট চিৰ পৰা 70 নম্বৰ। এতিয়া আমি আলোচনা কৰোঁ প্ৰেক্টিকেলত কি লাগিব। ছাত্ৰ ছাত্ৰীৰ প্ৰেক্টিকেলত ইউনিট 1 চেপ্টাৰ 1ৰ কোনো পৰিৱৰ্তন হোৱা নাই। চেপ্টাৰ 1 যেনেদৰে আছিল তেনেদৰেই থাকিব।
চেপ্টাৰ 2ত তোমালোকক পঢ়িব নালাগে মেজাৰ্ছ অফ ডিছপাৰচন এণ্ড ষ্টেণ্ডাৰ্ড ডিভিয়েশ্যন। এইখিনি পঢ়িব নালাগে, বাকীখিনি পঢ়িব লাগিব। চেপ্টাৰ 3 তোমালোক পঢ়িব নালাগে ফ'ল' মেপছ অৰ চাৰ্টছ। এইখিনিৰ বাহিৰে বাকীখিনি পঢ়ি ল'বা। ইউনিট 4ত তোমালোক পঢ়িব নালাগে কম্পিউটাৰ এছিষ্টেড মেপিং। কম্পিউটাৰ এছিষ্টেড মেপিংখিনি পঢ়িব নালাগে, বাকীখিনি যেনেদৰে আছে তেনেদৰে পঢ়ি ল'বা। ইউনিট 2 তোমালোক লাগিব চেপ্টাৰ 5। ছাত্ৰ ছাত্ৰীসকল চেপ্টাৰ 5ৰ কোনো ধৰণৰ পৰিৱৰ্তন সাধন কৰা হোৱা নাই, অৰ্থাৎ যেনেদৰে আছে তেনেদৰে তোমালোক ষ্টাডি কৰিব লাগিব। এইখিনি হ'ল আমাৰ প্ৰেক্টিকেলত 30 নম্বৰ। এনেদৰে জিঅ'গ্ৰাফিৰ থিয়ৰী 70 আৰু প্ৰেক্টিকেল 30, মুঠ 100 নম্বৰ। ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। ধন্যবাদ।